পাৰ্চেল এটা আহিলে দেৰিয়ে হৈছে যদি ভাল হোৱাৰ উপৰি বেছি বেয়াহে হ'ব মানে এতিয়া আমাক এনেকৈ টুকুৰকৈ ওলাই যায়গৈ মানে গুড মৰ্ণিং এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া মই বনাব লৈছোঁ ৰাতিপুৱাৰ সাজ আৰু ভাবিছোঁ আজি বনাওঁ ঔটেঙা ঢেকীয়া আৰু পুঠি মাছৰ জোল কিন্তু ঔটেঙাটো মানে এতিয়া বৰ্তমান ঘৰত আনি থোৱা নাই সেইকাৰণে ঔটেঙাৰ ঠাইত নেমু টেঙা দি পেলাই বনাই খাওঁ চাওঁ কেনেকুৱা লাগে আৰু লগতে লৈছোঁ এটা নহৰু শুকাই লৈছোঁ পিঁয়াজ অকণমান লাগিব পিঁয়াজ এফালমান দি দিম পিঁয়াজ এফাল ধুনীয়াকৈ কাটি লৈছোঁ তাৰপিছত নহৰুটো ফুটাও ধুনীয়াকৈ খুন্দি লৈছোঁ আৰু মাছখিনি যে আছিলে তাত নিমখ হালধি লগাই পেলাই এনেকৈ মিক্স কৰি লৈছোঁ তাৰপিছত এতিয়া মাছকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এইফালে মজাকৈ পুঠি মাছটো ফ্ৰাই কৰি আছোঁ এয়া চাওক এইফালেও আছে এতিয়া মাছ ফ্ৰাই কৰি থকা তেলখিনিতে পিঁয়াজ আৰু নহৰুকেইটা দি পেলাই ধুনীয়াকৈ ভাজি লৈছোঁ আৰু নিমখ হালধি লগত দি দিছোঁ তাৰপাছত কাটি থোৱা ঢেকীয়া অলপ দিছোঁ দেই বেছি দিয়া নাই কাৰণ কমকৈ বনাম কাৰণে ঢেকীয়া কমকৈ দিছোঁ সেইখিনি ভালকৈ ভাজি হোৱাৰ পিছত নেমু চেপি থৈছোঁ যে তাত অলপ পানী মিক্স কৰি ধুনীয়াকৈ দি দিলোঁ আৰু এইফালে চাওকচোন বতৰটো কেনেকৈ ক'লা মলা কৰি আহিছে একদম ডাঙৰকৈ বৰষুণ জাক আহিব এতিয়া আৰু এয়া মোৰ চব্জি ধুনীয়াকৈ উতলি আছে আৰু তাৰপাছত তেখেতে আকৌ বৰষুণ আহিব বুলি গাড়ীখন উলিয়াই লৈছে মানে বৰষুণ দিলে তেতিয়া গাড়ীখন চাফা হৈ যাব যে অলপমান ধুই দিছে আৰু এইফালে মোৰ চব্জি উতলি আছিলে মাছখিনি দি দিলোঁ আৰু চব্জি ৰেডি হৈ গ'ল অকণমান টেষ্ট কৰি চাইছোঁ মজা হৈছে এইফালে মই ভিতৰত ভাত বনাই থাকোঁতে বাহিৰত এনেকুৱা জোৰদাৰ বৰষুণ দিছে দেখিছেনে গোটেইখন মানে দবা পিটা বৰষুণ দিছে আৰু খিৰিকী খোলা আছিলে গোটেই মানে পানী এচাকনি ভিতৰতে পৰিলে মই চাফা কৰি আছোঁ পাৰ্চেল এটা আহিলে মানে কি হয় নাজানো দেই মই অথনিৰ পৰা ভাবি আছিলোঁ আপোনালোকক আৰু কি দেখাওঁ আজি কাৰণ ৰাতিপুৱা সেয়া দেখালোঁ মই নেমু টেঙা ঢেকীয়া আৰু পুঠি মাছৰ জোল তাৰপাছত ইমান ডাঙৰকৈ বৰষুণ আহিলে মই একো তেনেকৈ বনাবই নাপালোঁ মানে পূৰা বৰষুণ দিলে পূৰা এচাকনি আহি খিৰিকী দি গোটেই ভিতৰত মানে পানী পৰি গ'ল সেইখিনি চাফ চিকুণ কৰিলোঁ তাৰপাছত বৰষুণ এৰিলে বাৰু বৰষুণ এৰাৰ পাছত তেখেত ডিউটিলৈও গ'ল তাৰপাছত মই অকলে অকলে বহি ভাবি আছিলোঁ আপোনালোকক কি দেখাওঁ তাৰপাছত মোৰ এই পাৰ্চেলটো আহিলে এইটো কি আহিছে মই গম নাপাওঁ কাৰণ মই এইটো একো অৰ্ডাৰ কৰা নিজে অৰ্ডাৰ কৰা বস্তু নহয় এইটোকে চাগে কিবা প্ৰমোশ্যনৰ কাৰণে কিবা প্ৰডাক্ট আহিছে কিন্তু কি আহিছে গম নাপাওঁ বক্সটো দেখি ভাল লাগিছে বাৰু বাহিৰৰ পৰা ডাঙৰ ডাঙৰ লাগিছে কি আছে ভিতৰত মই খুলি চাওঁ আৰু আপোনালোকো দেখাওঁ পাৰ্চেলটো খুলি লওঁ এতিয়া মানে মোৰ এনেকৈ বক্সবিলাক মানে কিবা এনেকৈ প্ৰমোশ্যনৰ কাৰণে কিবা বস্তু যদি আহে তেনেহ'লে এনেকৈ আনবক্সিং মানে কৰি বহুত ভাল লাগে পূৰা এক্সাইটেড হৈ থাকোঁ ন কি আহিছে ভিতৰত গম নাপাওঁ কিছুমান গম পাওঁ বাৰু দেই কিন্তু কিছুমান গম নাপাওঁ এইটোত কি আছে মই গম নাপাওঁ সেইকাৰণে ভিতৰত কি ওলাব একদম জানো লাগি থাকে যে খোলাৰ পাছত মানে খুলি থাকোঁতে একদম পূৰা এক্সাইটেড হৈ আছোঁ আৰু এতিয়া কিবা হেয়াৰ কেয়াৰ প্ৰডাক্ট হ'লে হয় দেই মোৰ চুলিখিনি বহুত বেয়া হৈছে আৰু প্ৰডাক্টবিলাক আহিলে এই বস্তুটোৰ কাৰণে যে বহুত ভাল লাগে ফুটাই থাকিবলৈ ভাল লাগে যে আপোনালোকেতো ফুটাই ভাল পায় নাই মই এনেকুৱা প্ৰডাক্টবিলাক আহিলে মই এইটো মানে থৈয়ে দিওঁ যেতিয়া মন যায় এনেকৈ ফুটাই থাকোঁ একদম মানে মজা লাগে আৰু কিবা EMM মেগা মাৰ্ট বুলি লিখা আছে জানো ভিতৰত কি আছে চাই লওঁ চাৰিটামান প্ৰডাক্ট আহিছে দেই এইটো এটা মই ধৰিব পৰা নাই কি হয় লিখি থোৱা নাই এইটো কিহৰ কাৰণে হয় ভালকৈ চাই জনাম বাৰু এইটো এটা আহিছে আৰু এইটো কিবা অকণমানি কিবা এটা আহিছে বোলে স্কিনৰ কাৰণে হয় লিখা আছে এইটো স্কিন লাইটনিং ক্ৰীম আৰু এইটো এটা আহিছে এইটো ফেচ ৱাছ হয় আৰু এইটো সানস্ক্ৰীন হয় এগালমান বস্তু পাই গ'লো লগতে মজা
আগতে মোৰ ওচৰলৈ মানে এনেকুৱা প্ৰমোশ্যনৰ কাৰণে প্ৰডাক্ট বহুত আহিছিলে মানে তাৰপিছত মাজতে মানে বহুত দিন একো প্ৰডাক্ট নহা হৈ থাকিলে মানে কেলৈ নাহে মই গম নাপাওঁ আগতে মানে কণ্টিনিউ এটা দিনত আপোনাৰ 3টা 4টা এনেকুৱা মানে পাৰ্চেল আহেই মানে প্ৰমোশ্যনৰ কাৰণে তাৰপিছত মই ভাবিছোঁ আৰু মই মাজতে মানে কি হ'ল মোৰ মানে বিয়াৰ সময়ত এনেকুৱা পাৰ্চেলবিলাক আহিলে কিন্তু প্ৰমোশ্যনৰ কাৰণে কিন্তু মই মানে সময়টো মিলাব নোৱাৰাৰ কাৰণে বহুতকেইটা প্ৰমোশ্যনৰ কাৰণে অহা প্ৰডাক্ট মই টাইমত ভিডিঅ' বনাই দিব নোৱাৰিলোঁ সেইকাৰণে চাগে মোৰ তেওঁলোকে চাগে ব্ৰেণ্ডবিলাকে চাগে ভাবিলে মোৰ মানুহজনী অকণমান এলেহুৱা চাগে ভালকৈ বনাই মেলি দিব পৰা নাই সেইকাৰণে নিদিয়া হ'ল নেকি গোটেই বস্তুখিনি অৰেঞ্জৰ নেকি মানে বক্সটো খোলোতে পূৰা অৰেঞ্জ গোন্ধাইছে আৰু এইটো দেখি পেলাই গম পাইছোঁ বাৰু অৰেঞ্জৰ বুলি স্মেলটো ধুনীয়া আৰু ইয়াতে ভিতৰত এনেকুৱা 3খন কাৰ্ড আহিছে ইয়াতে মানে প্ৰডাক্টকেইটাৰ বিষয়ে লিখি থোৱা আছে আৰু বেলেগ এইটো ছানস্ক্ৰীনৰ কাৰণে এইটো কিবা ক্ৰীমটোৰ কাৰণে এনেকৈ মানে যোনকেইটা প্ৰডাক্ট আহিছে সেইকেইটাৰ বিষয়ে এনেকৈ লিখি থোৱা আছে কাৰ্ডকেইখনত ধুনীয়াকৈ আৰু মোৰ নখকেইটা চাওক গোটেই নেল পলিচ মানে টুকুৰা হৈ আছে কি হ'ল মানে যেতিয়া আগতে বেছিকৈ প্ৰডাক্টবিলাক আহি আছিলে প্ৰমোশ্যনৰ ভিডিঅ' বনাবৰ কাৰণে তেতিয়া তেওঁলোকৰ কিছুমান গাইডলাইন থাকে গাইডলাইনতে লিখিয়ে থোৱা থাকে যে ধুনীয়াকৈ হাতত নেল পলিচ লগোৱা থাকিব লাগিব বেকগ্ৰাউণ্ডটো এনেকুৱা হ'ব লাগিব তেওঁলোকৰ মানে মতে যেনেকুৱা লাগে আৰু নেল পলিচটো ধুনীয়া হৈ থাকিব লাগিব কি কালাৰ ড্ৰেছ পিন্ধিব লাগিব ডাৰ্ক পিন্ধিব লাগিব লাইট পিন্ধিব লাগিব তেনেকৈ কৈ দিয়ে তাৰপিছত মাজতে বহুত দিন একো নবনোৱা হ'লোঁ যে তেনেকুৱা মানে নহা হ'ল মানে প্ৰডাক্টবিলাক তেতিয়া সেইকাৰণে আৰু এলাহো মানে মোক কৈছোঁ ন এলাহটো পটককৈ লাগে পটককৈ মই মানে অলপমান মটিভেট হৈ পেলাই মানুহজনী অলপ এলেহুৱা নোহোৱা হৈ যাওঁ আৰু ঘপককৈ প্ৰডাক্টকেইটা যে আহিছে এইটো মানে এটা ৱেবছাইটৰ প্ৰমোশ্যনৰ কাৰণে আহিছে www.emegamartindia.com এই ৱেবছাইটটোৰ কাৰণে আহিছে প্ৰমোশ্যনটো সেই ৱেবছাইটটোত মানে এই প্ৰডাক্টখিনি এভেইলেবল আছে সেইকাৰণে তাৰ প্ৰমোশ্যনৰ কাৰণেহে আহিছে তাৰপিছত ইয়াৰ ব্ৰেণ্ডকেইটা নামকেইটা বৰ বেলেগ দেই মোক কম শুনিব এটা ব্ৰেণ্ডৰ নাম মানে গোটেই প্ৰডাক্টকেইটা বেলেগ ব্ৰেণ্ডৰ পঠিয়াইছে এটাৰ নাম হৈছে UV মেড আৰু এটা হৈছে কজিমেক্স এটা হৈছে হায়ালু জেল আৰু এটা হৈছে গ্ল'মেড এইকেইটা নাম আগতে শুনা নাই বাৰু কিন্তু কেতিয়াবা এনেকুৱা যি টি প্ৰডাক্ট ইউজ কৰিবলৈ ভয়ো লাগে দেই কিছুমান মানে নুশুনা নাম কিন্তু এতিয়া মানে মই তেনেকুৱা বহুত নুশুনা নামৰ প্ৰডাক্ট ইউজ কৰি আহিছোঁ কিন্তু তেনেকুৱা মানে একো ছাইড ইফেক্ট পোৱা নাই সেইকাৰণে ইমান এটা ভয় নালাগে এতিয়া কিন্তু তেও মই লগাই চাওঁ এবাৰ দুবাৰ লগাই চাম যদিহে ভাল পাওঁ তেনেহ'লে কণ্টিনিউ কৰিম যদিহে বেয়া পাওঁ তাত দিম আৰু মোৰ চুলিখিনি যে ইমান সৰিছে নহয় কি হ'ল নাজানো অলপ মানে কেইদিনমানৰ আগৰ পৰা চুলিখিনি ইমান সৰিছে আঁচুৰিবই নোৱাৰোঁ মানে একদম এখিনি চুলি সৰি যায় আগতে মানে চুলি মোৰ মানে একদম নসৰেই চবেই মোক সোধে চুলি সৰাই নাই বুলি মোৰ একদম চুলি নসৰে সৰিলেও মানে এনে এডাল দুডাল তেনেকৈ সৰাই কিন্তু অলপ দিনৰ পৰা চুলি ইমান সৰিছে মানে মই ভয় খাই গৈছিলোঁ টাকলি হৈ যাব বুলি সেইকাৰণে তেনেকৈ চুলিত কি লগাওঁ মোৰ ইয়াতে বিচাৰি চাওঁ কিবা এটা চুলি লগাওঁ অইলিং কৰিবও পাৰোঁ নহ'লে বেলেগ কিবা চাই চাওঁ কি পাওঁ তাকে লগাওঁ আৰু কিবা এটা মানে চুলিখিনি কেয়াৰ কৰিব লাগিব অলপ নহ'লে বেয়া হৈ গৈছে চুলিখিনি সৰি গৈছে মানে বিচাৰি চাওঁ কি আছে ইয়াতে এইটো কোকোনাট অইল এটা আছে এইটোকে লগাওঁ এইটো বহুত দিন হ'ল মোৰ চুলিত যে একো তেল নলগাওঁৱেই মানে তেল লগালে চুলিখিনি মই চাই পেলাই বেয়া পাওঁ মানে চুলিত তেল লাগি থাকিলে দেখিবলৈ বেয়া পাওঁ যে সেইকাৰণে মই তেলেই নলগাওঁ কিন্তু এতিয়া উপায় নাই অকণমান লগাবই লাগিব অলপ টাইম লগাই থৈ দিম 2 ঘণ্টা 3 ঘণ্টা লগাই পেলাই ধুই দিম চাগে নহ'লে কাইলৈ ধুম আৰু আজি থাকিব দিম তেনেকৈ আৰু যে গৰম হ'লে যে আৰু লগাব নোৱাৰি একদম ঘামি জামি থাকোঁ তাতে গোটেই অইলি চিপচিপা হৈ থাকে যে একদম লগাব মন নাযায় কিন্তু এইটো যে বহুত ভাল হয় দেই এইটো মানে মোৰ প্ৰমোশ্যনৰ কাৰণে আহিছিলে বহুত দিনৰ আগতে আহিছিলে এইটো কিমান ডাঙৰ দেখিছে নাই একদম ফুল হৈ আছিলে কিন্তু এইটো ইউজ কৰি এতিয়া ইমানমান আছেগৈ এইটো মানে ঘৰৰ চবেই ইউজ কৰে মোৰ বাহিৰে মানে মই প্ৰথমতে যেতিয়া আহিছিলে তেতিয়া কৰিছিলোঁ আৰু একদম মানে পিয়'ৰ হয় ইয়াৰ স্মেলটোতে গম পায় মানে কিমান পিয়'ৰ হয় আৰু এইটো ঘৰৰ চবেই ইউজ কৰি ভাল পায় যি টি কামত মানে ইউজ কৰি এইটো খাবও পাৰি মানে আৰু স্মেলটো মানে একদম পিয়'ৰ লাগিছে স্মেলটোতে মানে গম পাই যায় যে এইটো কিমান ভাল হ'ব পাৰে চ' অকণমান ইয়াৰে লগাই লওঁ মই ভাবি আছিলোঁ হেৰি কৰিম বুলি এল'ভেৰা মানে ঘৰতে এল'ভেৰা গছ আছে যে এল'ভেৰা লগাম বুলি ভাবি আছিলোঁ কিন্তু এল'ভেৰাত মানে তেনেকৈ সময় পোৱা নাই লগাবলৈ কাটি কুটি পেলাই তাৰপৰা জেলটো উলিয়াই পেলাই ডাইৰেক্ট মানে ৰেডিমেডটো হ'লে লগাবলৈ পটককৈ ভাল কিন্তু ৰেডিমেডটোত কি মিক্স থাকে ক'ব নোৱাৰোঁ ন কিন্তু ঘৰতে আছে যেতিয়া ডাইৰেক্ট ঘৰৰ অৰিজিনেলটোকে লগাম বুলি ভাবি আছিলোঁ কিন্তু আজি বতৰটো বেয়া পূৰা বৰষুণ দি পেলাই বাহিৰখন অৱস্থা বেয়া হৈ আছে সেইকাৰণে এল'ভেৰাজোপা হেৰি নকৰোঁগৈ আৰু নাকাটোঁগৈ আৰু আজি নাৰিকল তেলটোকে লগাওঁ
তাৰপাছত কিবা কিবি কৰিব লাগিব, চুলিখিনি ভাল কৰিব লাগিব। আগতে সৰু থাকোঁতে মাহঁতে কিমান ধুনীয়াকৈ চুলিত পূৰা তেল লগাই দিয়ে। মোক যে পূৰা তেল লগাই দিছিলে মায়ে, একদম এনেকৈ টুপ টুপকৈ ওলাই যায়গৈ মানে। আৰু চুলিখিনি সেনেকৈ ভালো আছিলে বাৰু তেনেকৈ সৰুতে তেল চেল লগাই দিয়াৰ কাৰণে। তাৰপাছত এই ডাঙৰ হোৱাৰ পৰা ক'তনো তেল চেল লগাই পেলি ঘূৰি ফুৰিম আৰু হয়নে। তাৰপিছত তেনেকৈ যি টি প্ৰডাক্ট লগাবলৈ ল'লোঁ, চুলি ষ্ট্ৰেইট কৰিলোঁ, কালাৰ কৰিলোঁ। সেইবিলাক কৰা মেলাৰ পাছত বেয়া হৈ গৈছে চুলিবিলাক। সেইকাৰণে এতিয়া উপায় নাই, নিজে কেয়াৰ কৰিব লাগিব। একদম পূৰা টিপটিপিয়াকৈ একদম মানে বহুত এখিনিমান লগাই দিলোঁ, বহুত দিন লগোৱা নাই যে, একদম এগালমান লগালোঁ আৰু মানে গোটেই চুলিখিনি ধোৱা নিচিনা হৈ গৈছে। তেলেৰে ধুই দিছোঁ মানে। এতিয়া ধুনীয়াকৈ গোটেইখিনি এনেকৈ কেপিন এডাল মাৰি থৈ দিওঁ। যিহেতু আজি বতৰটো একদম ঠাণ্ডা ঠাণ্ডা আৰু এনেকুৱা বতৰত কিবা এটা জ্বলা খাবলৈ চবৰে মন যায় ন। সেইকাৰণে এতিয়া মই কি বনাওঁ কি নবনাওঁ বুলি জালমুড়ি বনাবলৈ প্ৰস্তুতি চলাই আছোঁ, আদা কাটি আছোঁ। এফালে ইয়াত পিঁয়াজ, জলকীয়া, আদা কাটি ল'লোঁ। ইয়াত মুড়ি আৰু অলপমান চিৰাও আছে বাৰু। এতিয়া এইখিনি ইয়াত দি দিম। আৰু সেইদিনাখন যে বনাইছিলোঁ, কালি যে বনাইছিলোঁ আচাৰটো, তাৰ এইটো ইয়াৰ অকণমান তেল দি দিম ইয়াত। বাছ অলপমান নিমখ দি দিছোঁ। তাৰপাছত ধুনীয়াকৈ লৰাই মেলি দিওঁ। আৰু ইয়াতে অকণমান নেমু অলপ চেপি দিওঁ, টেষ্টটো ভাল লাগিব তেতিয়া। হৈ গ'ল। অলপমান মাহী ল'ৰাটোক দি থৈ আহোঁগৈ, সি ঘৰতে আছে। জালমুড়ি অকণমান আমাৰ কুকুৰা মাইনাকেইটাকো দি দিওঁ, কাৰণ ইহঁতে আমাক দেখিছেনে কি কৰিলে কুকুৰাকেইটা। মানে আমাৰ ঘৰত কুকুৰা ফাৰ্ম আছিলে হা, তাৰপিছত চব কুকুৰাখিনি দি দিয়া হ'ল, কিন্তু 3টা থাকি গ'ল। তাৰপিছত সিহঁতি থাকিলে যেতিয়া থাকিব দিলে আৰু ভাবিছিল মানে সিহঁতি কণী পাৰিবৰ টাইম হৈ গ'ল মানে সিহঁতক, সেইকাৰণে ৰখাই দিয়া হ'ল। তাৰপাছত সেইকেইটা ইহঁতৰ তাৰিফ কৰিবলৈ লৈছিলোঁ, তাৰিফ কৰিবলৈ নিদিলে মানে। সেইকেইটা খাব দিওঁতে হাতত দেখিছেনে কি কৰিলে। এতিয়া ধুনীয়াকৈ চুলি তুলিখিনি ধুই আহিলোঁ, মানে লগোৱা টাইম হৈ গ'লতো, আৰু বেছি টাইম থাকিলেও বেয়া তেলবিলাক চুলিত। মানে কি আমি তেল লগাই যদি বেছিকৈ বাহিৰত ঘূৰি মেলি ফুৰোঁ, তেনেহ'লে ধূলি বালিবিলাক গোটেইখিনি আহে, মানে চুলি লাগি যায়। চুলি ভাল হোৱাৰ উপৰি বেছি বেয়াহে হ'ব মানে। সেইকাৰণে লগালেও এটা টাইমত লগাব লাগে। আৰু ঘৰৰ ভিতৰত থাকিলে বাৰু একো নাই, কিন্তু বাহিৰত গ'লে অইলিং কৰি যাব নালাগে, মই জনামতে আৰু। এতিয়া চুলি তুলি ধুনীয়াকৈ ধুই আহিলোঁ। তাৰপিছত এতিয়া সন্ধিয়া হ'ল, ধূপ চাকি জ্বলাওঁগৈ, আকৌ লগ পাই আছোঁ। ধুনীয়াকৈ চুলিত চিৰাম টিৰাম লগাই ল'লোঁ। আৰু আমি এতিয়া অকণমান পাছত চাগে এফালে যাম, মানে কি আমাৰ মাহীৰ ল'ৰাটোৰ ছোৱালীৰ মানে দাদাৰ ছোৱালীজনীৰ বাৰ্থডে আছে, আৰু তালৈ যাম চাগে অলপ পাছত। যদিহে তাত কিবা কিবি দেখাব পাৰোঁ দেখাম বাৰু, যদি নোৱাৰোঁ নকৰোঁ, চাই লওঁ চিটুৱেশ্যনটো। এয়া ওলাই মেলি একদম ৰেডি হৈ আছোঁ বাৰ্থডেলৈ যাবলৈ, কিন্তু তেখেতৰ কিবা এটা কাম ওলালে ওলাই গ'ল তেখেত, কিন্তু এতিয়ালৈকে অহা নাই। এতিয়াতো 9টা বাজি গ'ল, মানে দেৰিয়ে হৈছে। ইমান দেৰি যাবলৈ বেয়াও লাগে, কিন্তু উপায় নাই, তেখেতৰ কিবা কিবি কাম থাকে আৰু যাবতো লাগিবই। আমাৰ তেখেতৰ কাৰণে ৰৈ মানে এফালে আমাৰ ভোক লাগি গ'লগৈ, সেইকাৰণে খাই ল'লোঁ চাহ আৰু লাল চাহ আৰু বুটৰ ভাজি। আৰু এইফালে আমাৰ ৰেডি হ'ল, ময়ো ৰেডি হ'লোঁ, সেইকাৰণে দুইজনীয়ে ৰিলচ অলপ মানেকৈ বনালোঁ। আৰু চাওক আমাক কিমান ধুনীয়া লাগিছে। তাৰপিছত ফাইনেলি আমি পালোঁগৈ মাহীহঁতৰ ঘৰত, আৰু এইফালে প্ৰায় বাৰ্থডে শেষেই হ'ল, আৰু আমাৰ কাৰণেহে ৰৈ আছিলে চব। আৰু চবেই মিলি কথা বতৰা পাতিলোঁ, খালোঁ মেলিলোঁ। তাৰপিছত অলপ ফূৰ্তি ফাৰ্তা কৰি ঘৰলৈ বুলি ঘূৰি আহিলোঁ আৰু। চ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। থেংক ইউ ফৰ ৱাচিং। লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।